Hello everyone, welcome back to my অলপ বেছি হ'ল নেকি ভিডিওটো আৰম্ভণিতে যোৱা ফুল দেখুৱাইছোঁ ফুলজোপাৰ নামটো কি আপোনালোকে কমেণ্ট কৰিবচোন তাৰপাছতে আহক এটা পৰিৱেশ চাওঁ আমাৰ গাঁৱৰ পৰিৱেশ একেৰাহে কেইবাদিনো বৰষুণ হোৱাৰ ফলত আমাৰ গাঁৱৰ যিখন এৰা নদী সেই নদীখনে এইটো ৰূপ ল'লে অলপমান অসুবিধা হৈছে কিছুমান মানুহৰ কিন্তু পৰিৱেশটো কিন্তু খুবেই ধুনীয়া হৈ পৰিছে আৰু এই যে ওচৰতে দেখিছে মাছ মৰা এটা হজুলিটোৰ নাম কি আপোনালোকে জানে যদি কমেণ্ট কৰিবচোন আমি আহিছিলোঁ আমাৰ ককাহঁতৰ দেউতাৰ দদাইহঁতৰ পুৰণা ঘৰটোলে য'ত এতিয়া বহা বুলি কয় বহালে আহিছিলোঁ আৰু এইটো সোমাই অহা ৰাস্তাটো একেবাৰে হাবিৰ ভিতৰতে বুলি ক'ব লাগিব কিন্তু পৰিৱেশটো খুবেই ধুনীয়া থাকি ইয়াত ভালেই লাগে আৰু এই যেহেতু এৰা নদীখনত পানী বাঢ়িছে সেইকাৰণে ৰাস্তাটো মাজতে অকণমান ৰাস্তাটোতো মানে অলপমান পানী হৈ গ'ল সেই পানীখিনি মাজেদি আহিছোঁ ভয়ো লাগিছে হাত চাপ ওলাই নেকি বুলি এনেই জোকলে ইমানো বেছি ভয় নালাগে ভয় লাগে বাৰু তথাপিতো জোকটো অলপ কনচিডাৰ কৰিব পাৰি কিন্তু ভয় লাগে সাপলে তেনেকৈ আহিছোঁ আৰু এইটো অৱশ্যে ঘূৰি যাওঁতে কৰা ভিডিঅ' দেই আহোঁতে ভিডিঅ' কৰা নহ'ল আৰু ঘূৰি যাওঁতে এই কিনাৰতে যিবিলাক হাবি আছিলে তাৰ পৰা ঢেকীয়া বুটলিছিলোঁ ৰঙা ৰঙা ঢেকীয়া যিটো ঢেকীয়াক ঢেকীয়া লতি বুলি কোৱা হয় আৰু সেই ঢেকীয়াৰ লতাডাল বহুত টান হয় বহুত কামত আহে কিবা কিবি বান্ধিবৰ কাৰণে যিডাল ছিগি নাযায় বহুত দীঘল হৈ যায় লতাডাল অৱশ্যে ভিডিঅ'খিনি ভুলবশতঃ ডিলিট হৈ গ'ল সেইকাৰণে সেইখিনি ভিডিঅ' ইয়াত সংযোগ কৰিব নোৱাৰিলোঁ পৰিৱেশটো দেখুৱাব পৰা হ'লে ভালেই লাগিলেহেঁতেন এইফালে যিখিনি সোঁ চাইডে যিখিনি হাবি দেখিছে তাৰ হাবিৰ ভিতৰত গৈ আমি ঢেকীয়া বুটলি আহিছোঁ অৱশ্যে এই হাবিখনত কিন্তু বাঘো আছে দেই কিন্তু দিনত ইমান বাঘ হ'লে ভয় নালাগে বাৰু মানুহ দুনো থাকে যে হয়তো দিনত বাঘ নোলায়ো এই ঠাইখিনিতে জাল পাতিছিলে ওচৰতে আছে যিসকল মানুহ কেইঘৰমানহে মানুহ আছে 3-4 ঘৰ মানুহ আছে এঘৰে জাল পাতিছিলে খুব শিঙি মাছ লাগি আছে দেখি ধৰো লাগিছে কিন্তু শিঙি মাছ ধৰিবলৈ ভয় লাগে যিহেতু ফুটে আৰু এটা কথা দেই যিখিনি মাছ মানে কণী পৰা মাছ সেইখিনি কিন্তু সেই যিজন দাদাই মাছখিনি এৰাইছিলে তেওঁ কিন্তু মাছখিনি মেলি দিছিলে ভাল লাগিছিলে এইটো দেখি আৰু এই ভণ্টিয়ে মোক ভিডিঅ' কৰিবলৈ দিছিলোঁ মই পিছফালৰ পৰা তাই আহি মোবাইলে সেইখিনিতে পৰি ল'লে নহয় তাই কৈছে সেইটো ভিডিঅ' কৰিব লাগিছিলে মই বোলো তুমি যে মোবাইলটো বচালা ভণ্টি মোবাইলটোৱে মেইন যদি গৈ উফৰি নদীত পৰিলেহেঁতেন কি হ'লহেঁতেন বাৰু এইখিনিত পানীতে পৰিলে বাৰু বিচাৰি পাই যাম ওচৰতে সেইখন এৰা নৈ খুব দ আৰু মেটেকা আছে ইয়াত মোবাইল পৰিলে কিন্তু বিচাৰি পোৱা সম্ভৱ নহয় আকৌ দেই এইফালে আমাৰ এই বাইদেউগৰাকী মানে মোৰ দাইৰ ছোৱালীজনী ভণ্টিজনীৰ আজি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিছে তাই সেইটো ফূৰ্তিতে পৰি গৈছে চাগে আৰু এইফালে আমি ৰিজাল্ট ল'বলৈ গৈ আছোঁ খুব পাৰ্টি হ'ব দেই আৰু এটা ভাল খবৰ যে তাই 4খনত লেটাৰ সহ প্ৰথম মানে তাই ষ্টাৰ মাৰ্কছ পাইছে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে সেইকাৰণে আজি ৰাতিলৈ অলপমান পাৰ্টি আছে পাৰ্টি বুলি ক'লে আকৌ ঘৰখনত এটা হেঁচা পৰে যাৰ ঘৰত উত্তীৰ্ণ হয় আমি কিন্তু প্ৰত্যেকৰ ঘৰতে পাৰ্টি খাওঁ অৱশ্যে ঘৰখনত হেঁচা নিদিয়াকৈ আমি হাতত যি পাৰোঁ তাকে লৈ যাওঁ চাউল আলু যি হয় লৈ যাওঁ আৰু পাৰ্টিটো খাওঁ এইবোৰ নিজে বনাই থবা দেই মাংস কাটিছে পাছ কৰাজনী ৰিজাল্টত পাছ কৰাজনী দেই ফাৰ্ষ্ট ডিভিজন কি আছিলে 4খনত লেটাৰ আমাৰ ঘৰ ছোৱালী দেই আমাৰ ছোৱালী আমি কয় মানে আমি লেখা দিব বাহিৰত তইনো নিজে কি ব্লগ বনাবি এটা চেছে আৰু মই চুম্বাৰ কি কয় মোবাইলত পচলা গ'লেই ধুনীয়া উঠিছ অকল জলকীয়া খুৱাম পাৰ্টি খাবলৈ অহা হয় নাই অকল জলকীয়া খুৱাম অকল জলকীয়া ফ্ৰাই জলকীয়া ভাজি এনেকৈ খুৱাম যে কাইলৈলৈকে মনত থাকে হয় নাই জলকীয়া এনেকৈ খাব লাগে তিনিবাৰ মনত থকাকৈ হয় নাই তিনিবাৰ তিনি ঠাইত পোৱাকৈ খুৱাব লাগে কাইলৈলৈকে মনত থকাকৈ আমি জলকীয়া খুৱাম পাৰ্টিত সেইটো কেয়া চকুৱে দিলে একেবাৰে তেল কি হয় এখন
চামুচ নতুন চামুচ বনাইছোঁ এখন চাহৰ লগতো নতুন চামুচ বনাইছে নাচালৰ হয় চামুচখন নেচাৰেল মানে হেৰি বস্তু জৈৱিক চামুচ পতঞ্জলি চামুচ উৰণিখন কেলে লৈ আছে হেত বা পতঞ্জলি চামুচ বজাৰত এখন বিকি যায় নাযায় দিয়া যাব মেহেকিলে যোগাৰ চলি আছে আৰু সৰু সুৰাকে এগৰাকী মাক দেই অ' মাক অঁ পিছত একদম চাব পাৰিব কেইবছৰমান পিছত আজিৰ দিনটো অঁ মাকৰ পুৰা আমাৰ কেনেকুৱা তাৰ মাক অ' এইফালে দাহৰ কাম চলিছে দেই হাঁহ নে কুকুৰা কিবা এটা হয় আৰু দেই তাৰপিছত এইখিনিয়ে মেইন আৰু জলকীয়া ভাজিৰ কাৰণে পাবি তই হা খাম বাইকৰ ৰিজাল্ট দিব বুলি ভনীয়েকৰ গা 7খন 8খন ৰাতিপুৱাৰ পৰা অকলে বোলে ঘৰো মুচিলে গোটেই ঘৰটো মুচিলে আৰু এতিয়া কাম কৰিয়ে আছে বেচেৰীজনী মোক মানে শান্তি নিদিয়ে দেই অকল মানে এইবিলাক এজনী জলকীয়া 2টা কাটিছে এটা ভ্লগ বনাবলৈ মানে ৰক্ষা পোৱা নাই মানে এনে হেৰি অকমান কৰেহে এইটো বাতি হয় গামলা নহয় মানে পিঁয়াজ 2টামান কাটিছে ব্লগ কৰিব লাগে ভিডিঅ' কৰিব লাগে হ'ব মোক দেখিলে আপুনি গম পাবই বাৰু কাম কৰে মই বহুত কাম কৰোঁ কিন্তু মোক এতিয়া এইটো কাম দিছে আৰু এইটো মই এতিয়া চিনচিয়াৰলি কৰিছোঁ এইটো কৰিবলৈ বেয়া পাইছে হাঁহি স্মাইল এয়া বিহু লাগিছে তগৰ চেনাই দিছে অঁ চেনাই দিছে তগৰ ফুলে খুৱাব তাইক এই ল'ৰাখিনি এইটোৱে ভাল যে সিহঁতি সৰু বুলি একেবাৰে প্ৰথমতে খাবলৈ পায় আমিও খাবলৈ পাব লাগিছিলে অৱশ্যে সৰু বুলি আমিয়ে আটাইতকৈ নুমলীয়া আছিলোঁ ইয়াত কিন্তু নাখালোঁ আৰু আমি কাম কৰি থাকিলোঁ এইফালে অলপমান সহায় কৰি থাকিলোঁ তাৰপিছতে মাজতে এখোৱা খালোঁ আৰু এইবিলাক খাই বৈ এওঁলোকে এখেতসকলে নাই খোৱা দেই এওঁলোকে খাম বুলি ৰৈ আছে এইজনী টোপনি আছে পুতুৱে মই বোলো শুই থাকে যা কিন্তু ভাতকেইটা খাবলৈকে ৰখি আছোঁ এইজনী পুতুৰ মাকেও টোপনি আছে ভিতৰত আহি পিনে এইফালে বাপেকে পইচা কিমান খৰচ হ'ল হিচাপ কৰিছে কি চাইছ জুবিন দা তই ইয়াত আছ এইবোৰ পাৰ্টি খোৱা মানুহ পাৰ্টি খাই বৈ বহি আছে সেইজনী লুকাইছে চা ৰিজাল্ট এইখিনি কি কৰিছে লুডু খেলিছে তহঁতৰ মাথাকেইটা উলিয়াই দে তহঁতি 2 বছৰমানৰ পিছত দেখিবি নহয় ব্লগত মানে এনেকুৱা আছিলোঁ বুলি ফটো নুঠালো বুলি বেয়া পাইছে মানে মুখখন দেখাব লাগিব ন অকমান
পাৰ্টিৰ আৰম্ভণিখিনি ঠিকে থাকে কিন্তু শেষৰখিনি বৰ কষ্টকৰ হয় বাচন বৰ্তন চব ধুই পেলাব লাগে যে এইফালে মা আৰু খুৰীয়ে টিউবৱেল মাৰি মাৰি বাচন ধুই আছে আৰু এইফালে বিহু কৰি আছে আৰু এতিয়া বাজিছে 12:30মান এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ গুড মৰ্ণিঙে হ'ল তথাপিতো আপোনালোকক গুড নাইট দি বাই বাই কৈছোঁ দেই বাই বাই